মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা স্পেচিয়েল ৰেচিপি লৈ আহিছোঁ আৰু এই ৰেচিপিটো মই বনাইছোঁ কলপাতত দি ভাপত দিয়া মাছ। আপোনালোকে কোনে কোনে খাই পাইছে কলপাতত দি ভাপত দিয়া মাছ? আজি মই এতিয়া আপোনালোকক এই ৰেচিপিটো ৰান্ধি দেখুৱাম। আজি এই ৰেচিপিটোৰ বাবে মই ইনগ্ৰেডিয়েণ্টছ লৈছোঁ আদা নহৰুৰ পেষ্ট লৈছোঁ, এইফালে আছে কেঁচা জলকীয়া 2টা, বিলাহী এটাই লৈছোঁ সৰু সৰুকৈ কাটি ল'ব এইদৰে, পিঁয়াজ লৈছোঁ এইফালে এটা সৰু সৰুকৈ কাটি, আৰু অকণমান নৰসিংহৰ পাত লৈছোঁ, আৰু সোৱাদ অনুসৰি নিমখ আৰু হালধি ল'ব, আৰু অকণমান মিঠাতেল ল'ব। এইফালে আছে মাছখিনি, কেনেকুৱা লাগিছে দেখি। আৰু এইফালে আছে আমাৰ কলপাতত দিয়া মাছ। কোনে কোনে খাই পাইছে বাৰু মোক কমেণ্ট কৰি জনাবচোন। এইখিনি ইনগ্ৰেডিয়েণ্টছ লৈয়ে আজি আমি কলপাতত দিয়া ভাপত দিয়া মাছটো ৰান্ধিম। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই দেখাবলৈ লৈছোঁ কলপাতত কেনেকৈ মাছখিনি মেৰিনেট কৰিম। প্ৰথমতে আপুনি কলপাতত অকণমান এইদৰে তেল সানি ল'ব। তেলখিনি এইদৰে সানি ল'লে হ'ল, এইদৰে সানি ল'ব তেলখিনি। তাৰপাছত ইয়াতে মই যিখিনি মাছ লৈছিলোঁ এইখিনি মাছ, ইয়াতে মই মাছখিনি এনেদৰে দি দিম। মাছখিনি এইদৰে দিয়াৰ পাছত ইয়াতে যিখিনি মই ইনগ্ৰেডিয়েণ্টছ লৈছিলোঁ গোটেইখিনি দি দিম এইদৰে। এতিয়া এইদৰে অকণমান সানি দিব। সানি দিয়াৰ পাছত কলপাতখন ধুনীয়াকৈ মেৰিয়াই লৈ এইদৰে এনেকৈ মেৰিয়াই লৈ কাঠি বান্ধি দিলেই হৈ গ'ল। মাছখিনি মেৰিনেট কৰাৰ পাছত এইদৰে কেৰাহীত দি পিনে 45 মিনিট বা 40 মিনিটৰ কাৰণে ৰাখি থ'ব। মাজে মাজে লৰাই থাকিব। তাৰপিছত আমাৰ ডিছটো ৰেডি হৈ যাব। আপোনালোকে মাইক্ৰ'ৱেভত দিও বনাব। এয়া ৰেডি হৈ গ'ল আমাৰ কলপাতত দিয়েই ভাপত দিয়া মাছটো। কেনেকুৱা যে টেষ্টি হৈছে ন? কেনেকুৱা লাগিছে দেখি আপোনালোকৰ? খাওঁ লাগিছেনে? ঘৰত কিন্তু এবাৰ ট্ৰাই কৰি চাব হা, সকলোৱে বনাই চাব এবাৰ, আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে।